সন্ধিয়া হ'লে কিবা নহয় কিবা এটা সকলোৰে খাবলৈ মন যায় নহয়নে? সেইবাবে আজি মই বনালোঁ ব্ৰেড ৰোল। ঘৰতে একেবাৰে কম সময়তে বনাব পাৰি। প্ৰথমতে বইল কৰা 3টা কণী এইদৰে ৰুকি লৈ তাতে এটা পিঁয়াজ, জলকীয়া মিহি মিহিকৈ কুটি লৈছোঁ। লগতে গৰম মছলা আৰু জোখমতে নিমখ দি আমুল চীজ ৰুকি লৈ ভালদৰে মিশ্ৰণটো মিক্স কৰি লৈছোঁ। জালুকৰ গুড়ি থাকিলেও দিব পাৰে। এতিয়া ময়দাৰ ঘোল এটা তৈয়াৰ কৰিছোঁ। তাৰপাছতে ব্ৰেডৰ কিনাৰ ছাইডৰখিনি কাটি লৈ কণীৰ মিশ্ৰণটো দীঘলীয়াকৈ দি ব্ৰেডটো ভালদৰে মেৰিয়াবৰ বাবে ময়দাৰ মিশ্ৰণটো এইদৰে দি মেৰিয়াই লৈছোঁ। তাৰপাছত ব্ৰেডৰ ৰোলটো ময়দাত লেটিয়াই লৈ কাটা বিস্কুটৰ গুড়িত ভালদৰে লেটিয়াই লৈছোঁ আৰু একেবাৰে কম জুইত 5ৰ পৰা 7 মিনিটলৈকে তেলত ফ্ৰাই কৰি লৈছোঁ। আৰু এইদৰে ফ্ৰাই কৰা হোৱাৰ পিছতে আমাৰ ব্ৰেড ৰোল ৰেডি হৈ গৈছে।